মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত এটি নতুন টপিক, নতুন আলোচনা অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ এই পাঠটিৰ কিছু আলোচনা কৰিম বুলি ভাবিছো। তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু অতি মনোযোগেৰে ভিডিঅটো চাবা। মই পাঠটো আজি নপঢ়াও, জাষ্ট আৰম্ভণিৰ ইন্ট্ৰডাকশ্যনখিনি মই তোমালোকক দি দিছো। চোৱা, পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম কথা, পদ্মনাথ গোহাঁই বৰুৱা আছিলে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। হয়, তোমালোকে প্ৰত্যেকেই জানা। আৰু এই পদ্মনাথ গোহাঁই বৰুৱাই জোনাকী যুগৰ প্ৰখ্যাত লেখক আছিল। আৰু তেখেতৰ আত্মজীৱনী, সেই আত্মজীৱনীখন হৈছে মোৰ সোঁৱৰণী। এই মোৰ সোঁৱৰণীত অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পাঠটি সুন্দৰভাৱে উল্লেখ কৰিছিল। আৰু সেই পাঠটি মোৰ সোঁৱৰণীৰ আত্মজীৱনীখনত যে আমাৰ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ পাঠটি আছে, সেই পাঠটি তোমালোকৰ সন্মুখত এইকাৰণে দাঙি ধৰিছে কাৰণ জাতিৰ পিতা মোহনদাস কৰমচাঁদ গান্ধীৰ প্ৰতি আমাৰ প্ৰত্যেকৰে এটা সৎ ভাৱ আছেনে নাই? আছে। আৰু তেখেতৰ বিষয়ে জানিবলৈ আমাৰ জ্ঞানী সমাজৰ কি আছে? এটা আগ্ৰহ আছে। আৰু মহাত্মা গান্ধী আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল 1921 চনত। থাকিব মনত, 1921 চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে আমাৰ অসমত পদাৰ্পণ কৰিছিল। আৰু সেই সময়ৰ সমাজৰ যিখিনি জ্ঞানী মানুহ, বিদ্বান মানুহ, সেই বিদ্বান মানুহখিনিৰ কাৰণে যে গান্ধীজী যে পোনপ্ৰথমবাৰৰ বাবে আমাৰ অসমত আহিছে, সেইটো এটা ডাঙৰ আগ্ৰহৰ বিষয় আছিল বা ডাঙৰ বিষয়বস্তু হৈ পৰিছিল জনসাধাৰণৰ মাজত। আৰু পদ্মনাথ গোহাঁই বৰুৱাই তাৰমানে এই কথাটো গম পাইছিল তেওঁ, আৰু গম পাই সেই কথাখিনি তেওঁৰ আত্মজীৱনীখনত লিপিবদ্ধ কৰিছিল। আৰু তোমালোকক মহাত্মা গান্ধীৰ বিষয়ে অৱগত কৰাৰ বাবে বা সেই সময়ত জনসাধাৰণৰ মানসিকতা কেনেকুৱা আছিল গান্ধীৰ প্ৰতি, বা গান্ধীয়েনো কি কৰিছিল অসমত আহি পোনপ্ৰথমবাৰ, এইখিনি তোমালোকক জনোৱাৰ কাৰণে এই পাঠটি তোমালোকৰ পাঠত অন্তৰ্ভুক্ত কৰিছে। ঠিক আছে, মনত থাকিল? এতিয়া চোৱা, পদ্মনাথ গোহাঁই বৰুৱা মোৰ সোঁৱৰণী আত্মজীৱনীখনত দেশৰ স্বাধীনতা সংগ্ৰামকালীন অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ চিত্ৰ সাৱলীল গদ্যশৈলীৰে, মই যিটো কথা কৈ আছো এইটো গদ্যশৈলী বুলি কয়, এই গদ্যশৈলীৰে অংকিত কৰিছে। আৰু তেখেতে লখিমপুৰ জিলাৰ নকাৰী গাঁৱত জন্ম লাভ কৰিছিল। স্কুলীয়া শিক্ষা শিৱসাগৰ আৰু কহিমাত শেষ কৰি উচ্চ শিক্ষাৰ বাবে তেখেতে কলিকতালৈ গৈছিল। আৰু কলিকতাত তেখেতে আইন শ্ৰেণীত নাম ভৰ্তিকৰণ কৰিছিল যদিও বিভিন্ন অসুবিধাৰ বাবে তেখেতে কিন্তু কোনো এটা ডিগ্ৰী ল'ব পৰা নাছিল। ডিগ্ৰী এটা লৈ আমাৰ ঘৰলৈ উভতিব পৰা নাছিল। কিন্তু দেখাত সুদাহাতে আহিলেও তেখেতে নেদেখাকৈ কিন্তু কি কৰিছিলে জানানে? কাষলতিৰ তলত মাতৃভাষা আৰু জাতীয় সাহিত্য সম্ভাৰৰ কঠিয়াৰ টোপোলা এটা লৈ আহিছিল আমাৰ অসমলৈ। আৰু তেখেতে যেতিয়া কলিকতাত আছিল, কলিকতাত সেই সময়ত বিজুলী নামৰ আলোচনীখনৰ তেখেতে সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও তেখেতৰ উল্লেখযোগ্য উপন্যাস ভানুমতী আৰু লাহৰী, সেই ভানুমতী আৰু লাহৰী এই বিজুলী উপন্যাসখনত
বিজুলী আলোচনীখনত ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছিলে বা প্ৰকাশ পাইছিলে তেখেতৰ। তাৰ পিছত মই তেখেতৰ সাহিত্য সম্ভাৰৰ বিষয়ে কৈ আছো তোমালোকক। উচ্চ সাহিত্য প্ৰতিভাৰ অধিকাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ মান বিশিষ্ট গ্ৰন্থ আছে আৰু সেই গ্ৰন্থসমূহৰ ভিতৰত মই কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম তোমালোকক কৈ আছো। প্ৰথমতে চোৱা, নাটক, তেখেতৰ উল্লেখযোগ্য নাটক গাঁওবুঢ়া, তেতন তামুলী। এতিয়া তোমালোকক নালাগে তেতন তামুলী, এতিয়া তোমালোকক কুশল কোঁৱৰ লাগে প্ৰথম বাৰ্ষিকত, কিন্তু আজিৰ পৰা 3 বছৰ 4 বছৰ আগত কিন্তু তেতন তামুলী লাগিছিলে। বহুত ভাল লাগে পঢ়ি, বহুত ভাল লাগে। যদি তোমালোকে সময় পোৱা কেতিয়াবা পঢ়ি চাবা। তেতন তামুলী, জয়মতী, গদাধৰ, সাধিনী আৰু লাচিত বৰফুকন, এইকেইখন হৈছে তেখেতৰ উল্লেখযোগ্য নাটক। মনত ৰাখিবা, পদ্মনাথ গোহাঞি বৰুৱাৰ উল্লেখযোগ্য যিকোনো 4খন নাটকৰ নাম লিখা, তোমালোকে লিখি থৈ দিবা। গাঁওবুঢ়া, তেতন তামুলী, জয়মতী, গদাধৰ, লিখি থৈ দিবা। নেক্সট চোৱা, তেখেতৰ উল্লেখযোগ্য উপন্যাস ভানুমতী আৰু লাহৰী, থাকিব মনত। তাৰ পিছত চোৱা, তত্ত্বমূলক গ্ৰন্থ তেখেতৰ শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ কি বিষয়ক গ্ৰন্থ? কুৱেশ্যন আহে কেতিয়াবা। শ্ৰীকৃষ্ণ তত্ত্বমূলক বিষয়ৰ গ্ৰন্থ, থাকিল মনত। আৰু আত্মজীৱনীখন ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ সোঁৱৰণী। স্পেলিংটো চাবা দেই, সোঁৱৰণী স্পেলিংটো চাবা, কাৰণ সোঁৱৰণী স্পেলিংটোৰ ওপৰত কি আছে? চন্দ্ৰবিন্দু আছে। আৰু চন্দ্ৰবিন্দুটো বহু সংখ্যক বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে নিদিয়ে, যাৰ ফলত 1 নম্বৰটো তাৰমানে কি দেখাক দেখি তাৰমানে কাটা যায়। চোৱা, এই যে মই তোমালোকক ক'লো বিজুলী আলোচনীখন তেখেতে সম্পাদনা কৰিছে। বিজুলী আলোচনীখনৰ উপৰিও তেখেতে কি কৰিছিলে জানানে? আসামবন্দী আৰু উষা নামৰ আলোচনীত তেখেতে কি কৰিছিলে? সম্পাদনা কৰিছিলে দুখন আলোচনী। আৰু সদৌ শেষত আমাৰ অসম সাহিত্য সভাৰ সভাপতি ৰূপে 1917 চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ পদত অলংকৃত হৈছিল। ঠিক আছে। আৰু এই অসম সাহিত্য সভাখন ক'ত হৈছিলে? আমাৰ শিৱসাগৰ, থাকিল মনত। ক'ত হোৱা অধিৱেশনত বা কিমান চনত ক'ত হোৱা অধিৱেশনত পদ্মনাথ গোহাঞি বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদত অলংকৃত হৈছিলে? থাকিব মনত। 1917 চনত শিৱসাগৰত হোৱা অধিৱেশন, থাকিল মনত তোমালোকৰ। এতিয়া চোৱা, তাৰ উপৰিও এই যে গোহাঞি বৰুৱাই, মই অলপ আগতে তোমালোকক কৈছিলো যে সামাজিক, ৰাজনৈতিক, সমাজৰ নৈতিক আদি ক্ষেত্ৰত তেখেতে আগভাগ লৈছিলে আৰু যিবিলাক কৰ্ম কৰিছিলে সেই কৰ্মবিলাকত যথেষ্ট পৰিমাণে কি আছিলে? সামাজিকতা আছিলে, নৈতিকতা আছিলে, ৰাজনৈতিকতাও মাজে মাজে সোমাই আছিলে। আৰু তেওঁৰ এই কৰ্মৰাজিত সন্তুষ্ট হৈ সেই সময়ৰ ভাৰত চৰকাৰে তেওঁ ৰায়সাহেব খিতাপেৰে খিতাপিত কৰিছিল বা বিভূষিত কৰিছিল। পদ্মনাথ গোহাঞি বৰুৱাক কি আখ্যাৰে, অৰ্থাৎ ভাৰত চৰকাৰে কি আখ্যাৰে বিভূষিত কৰিছিল? থাকিব মনত। কি আখ্যাৰে? ৰায়সাহেব খিতাপেৰে বা ৰায়সাহেব আখ্যাৰে বিভূষিত কৰিছিল। আমাৰ যে জাতীয় কংগ্ৰেছ, অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ আছে, সেই কংগ্ৰেছৰ প্ৰতিও তেখেতৰ কি আছিলে? অসীম শ্ৰদ্ধা আছিলে। গান্ধীৰ প্ৰতিও তেখেতৰ অপৰিসীম শ্ৰদ্ধা ভক্তি আছিলে। আৰু সেইবাবে এই পাত্ৰীত তেখেতে গান্ধীৰ প্ৰতি থকা তেখেতৰ যি শ্ৰদ্ধা ভক্তি সুন্দৰভাৱে
নেক্সট ভিডিঅ'টো দিম পাৰ্টি আজি তোমালোকক এইখিনিয়ে ক'লো তেতিয়া তোমালোকে সেই ভিডিঅ'টোত গম পাবা পদ্মনাথ গোহাঞি বৰুৱাৰ মহাত্মা গান্ধীৰ প্ৰতি কেনেকুৱা আগ্ৰহ আছিল তেওঁৰ চাবৰ কাৰণে কেনেকুৱা ইচ্ছা আছিল গান্ধীক প্ৰথমবাৰৰ বাবে চাবৰ কাৰণে কেনেকুৱা ইচ্ছা আছিল বা গান্ধীয়েনো তেওঁৰ বিষয়ে কি ক'লে পদ্মনাথ গোহাঞি বৰুৱাক ৰাইচাহাব কিতাপধাৰী সেই সময়ত ভাবাচোন 1921 চনত কাৰণ সেই সময়ত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা নাছিল কৰিছিল নেকি কৰা নাছিল গতিকে ৰাইচাহাব কিতাপধাৰী কোনে দিছিলে ভাৰত চৰকাৰে দিছিলে গতিকে তেওঁ কাৰ তলত কাম কৰিছিলে আমাৰ ইংৰাজৰ তলত কাম কৰিছিলে সেই সময়ত ব্ৰিটিছৰ অধীন আছিল আমাৰ গতিকে সেই ৰাইচাহাব কিতাপধাৰীয়ে কিন্তু গান্ধীয়ে কি কৰিছিলে ইংৰাজক খেদাৰ কাৰণে চেষ্টা কৰিছিল আমাৰ ভাৰতৰ পৰা ইংৰাজক খেদাৰ কাৰণে চেষ্টা কৰিছিল কিন্তু পদ্মনাথ গোহাঞি বৰুৱাই কাৰ হৈ কাম কৰিছিলে আৰু কাম কৰি গান্ধীক ইমানেই শ্ৰদ্ধা ভক্তি কৰিছিলে গতিকে সেই কথাবিলাক এই পাঠটিত অতি সুন্দৰভাৱে আলোচনা আছে তোমালোকে অতি মনোযোগেৰে পাঠটি পঢ়ি চাবা প্ৰথম মই পঢ়াৰ আগত পঢ়ি চাবা বা সেই সময়ৰ গভৰ্ণৰ জেনেৰেলক আমাৰ গান্ধীজীয়ে বা পদ্মনাথ গোহাঞি বৰুৱাই কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিল এই সম্পৰ্ক পাঠটিত আছে গতিকে পঢ়ি চাবা নেক্সট ভিডিঅ'টোত মই পাঠটিত আলোচনা কৰিম ঠিক আছে আজি এই যি ভিডিঅ'টোত মই পদ্মনাথ গোহাঞি বৰুৱাৰ সম্পাদনা কৰা আলোচনীৰ কথা ক'লো তেখেতৰ নাটকৰ কথা ক'লো উপন্যাসৰ কথা ক'লো এইখিনি তোমালোকে সৰু সৰু কুৱেশ্যন তোমালোকে লিখিবা কপিত লিখি থৈ দিবা নেক্সট ভিডিঅ'টো পাতি আলোচনা কৰিম ঠিক আছে